ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। সমান্তৰালকৈ আৰম্ভ হৈছে যোগদানৰ ৰাজনীতি। শেহতীয়াকৈ ৰাজ্যত ব্যাপক হাৰত সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ বিজেপিমুখী হৈছে। নামনি অসমৰ বিলাসীপাৰাত কংগ্ৰেছ আৰু AIUDF কৰ্মীক বিজেপিলৈ থাপলি মেলিছে। বিলাসীপাৰা বাঘমাৰী বৃহৎ সংখ্যক খিলঞ্জীয়া লোকে শাসকীয় বিজেপিত যোগদানৰ বাবে সাজু হৈছে। বিজেপিৰ OBC মৰ্চাৰ শিপিনী শাখাৰ ৰাজ্যিক আহ্বায়িকা নন্দা দেৱীয়ে দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ টঙালি বান্ধিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিলৈ দলে বলে খিলঞ্জীয়া মুছলমানৰ আগমনে বিলাসীপাৰা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষকে মন্তব্য কৰিছে। আজি জাতি বিজাতি কোনে কৰিছে? আমি বেছি কৈ আছো। যিসকল বাংলাদেশী আহিছে আপোনালোকে নিজে দেখি চৰ চাপৰি কমপ্লিট কৰি দিছে। তেওঁলোকক আপোনালোকে খেদি দিয়ক না। আপোনালোকে ভূমিপুত্ৰ খিলঞ্জীয়া লোক। আমি অসমীয়া ইমান চিঞৰিব কিয় লাগে? হিন্দুৱে হিন্দু কৰি চিঞৰিব লাগে? আপোনালোকেতো খেদিব পাৰে। আপোনালোকৰ কালি জেগাটো শেষ কৰি আছে। আপোনালোকৰ আজি পথাৰ আজি ভৰি গৈছে। খেতি কৰিবলৈ জেগা নাই, বজাৰখনত বহিবলৈ জেগা নাই। চব বিদেশী আহি গোটেই ভৰপূৰ কৰি দিছে। কিয় আজি এতিয়া দূৰৰ পৰা মানুহ কিয় চিঞৰিব লাগে? আমি লোকেল মানুহবিলাক কিয় আমি বহিব দি আছো? ক'ৰ পৰা আহিছে, কোনদিনা আহিছে, তাৰ কোনো ভোটৰ অধিকাৰ নাই, ভোটাধিকাৰ নাই। যা নতুনকৈ আহি নতুন মাটি বিচাৰি পেলাই আমাৰ এই খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকক মাটি দি পেলাই আমি কি কৰি আছো? বাংলাদেশক আমি আশ্ৰয় দি আছো। কোনে দিব? আমি ধুবুৰীবাসীয়ে দিব লাগিব। কোনো বেলেগ মানুহ নাহে। আমি হাল্লা কৰিব লাগিব। আমি ধুবুৰী অঞ্চলত যিবিলাক মানুহ আছো আমি সীমান্ত সেইসকল ব্যক্তি আমি ক'ব লাগিব তোমালোকে ক'ৰ পৰা আহিলা? তোমালোকে আহি লগে লগে আমাৰ খেতি বাতি আমাক কৰিবলৈ অভাৱ হৈ যাব। কাৰণ কৰ্মৰ অভাৱ হ'ব, খাদ্যৰ অভাৱ হ'ব, কিমান আমাৰ অসুবিধা হ'ব। আমাৰ লাহে লাহে কি অৱস্থা হৈ গৈছে? জাগা নাই মানুহৰ কাৰণে। চৰ অঞ্চল ভৰ্তি হৈছে। বালি পৰে মানে ক'ব পৰা ৰাতাৰাতি ভৰ্তি হৈ যায় বালিখনত। ক'ৰ পৰা আহে সেইবিলাক? কোনে মানুহ চাই থাকিব? আজি অসুবিধাত কোন ভুগিছে? আপোনালোকে ভুগিছে। আৰু সেইসকলে আপোনালোকক মহতিয়াই লৈছে। এওঁলোকৰ মুছলমান। আমি কোনে কৈছে মুছলমান হয়? কিন্তু তোমালোকে বাংলাদেশী হয়। অধিকাৰ নাই। তুমি বাংলাদেশী হয়। আপোনালোকেও জানে বাংলাদেশী আদি কথা নহয়। 855 জন শ্বহীদ হৈছে এই দেশৰ কাৰণে। সেই তেওঁলোকৰ আজি এই তেজৰ বলিদান দিব ওলাইছে। আজি হেমন্ত বিশ্ব শৰ্মাই চিঞৰি আছে। কিয় চিঞৰি আছে? আমাৰ কাৰণে চিঞৰি আছে। তেওঁ ব্যক্তিগত কাৰণে চিঞৰা নাই। আমাক ৰক্ষা কৰি আছে। আমাক ধুবুৰী অঞ্চলত ৰক্ষা কৰি আছে। আমাক বিলাসীপাৰা সমষ্টিত ৰক্ষা কৰিছে। সেই সমষ্টি আমি হৈছোঁ আমি শক্তি। আমি যদি সহযোগ নকৰোঁ, আমি যদি সদায় বিসম্বাদ বুলি ভাবি থাকোঁ, আমাক হিন্দু মুছলিম বুলি কয়, এই ভাৱ আপোনালোকৰ মাজত নাহিব। বিলাসীপাৰা ৰাইজে কেতিয়াও হিন্দু মুছলিম কৰা নাই। বিলাসীপাৰা ৰাইজে কেতিয়াও আজি নহয় অতীতৰ পৰাই এখন সমাজত খিলঞ্জীয়াৰ লগত বসবাস কৰিছে। একেলগে পঢ়িছোঁ, একেলগে উচ্চ শিক্ষা গ্ৰহণ কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠানৰ পৰা ৰাজনৈতিক অৱস্থাৰ পৰা হিন্দু মুছলিম একাকাৰ। কাৰো মোৰ কোনো গুণ আমাৰ এইবিলাক ভাৱধাৰা নাই। আজি এইবিলাক ক'ৰ পৰা আহিছে? বাংলাদেশী ক'ৰবাৰ পৰা অহাৰ কাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ে ক'বলৈ বাধ্য হৈছে মাইনৰিটি মানুহ, মাইনৰিটি মুছলিম শব্দ কেতিয়াও নকয়।